তো গাইজ বহুতেই বেছি ভাল লাগিল, মানে মনটো মানে বহুত বেছি ভাল লাগি গৈছে গাইজ। তো গাইজ পুৰা হাত ঠাণ্ডা পৰি গৈছে, গৰম কৰি আছো ইঞ্জিনত। ইয়াতে যেতিয়া বৰফ পৰিব না, বৰফৰ দিনত কেনেকুৱা ঠাণ্ডা হ'ব ভাবি চাওক। আৱাজটো তো hey guys, welcome back to my YouTube channel and good morning from Tawang. তো আজি টাৱাং সিৰিজৰ ডে 3 হয়। যোৱাকালি ইয়াতে আছিলোঁ মানে আহি। তো আজি টাৱাঙৰ অলপ মানে সাইট সিনখিনি চাই লওঁ। মানে এতিয়া বৰ্তমান আমি গৈ আছোঁ ৱাৰ মেমৰিয়েল আৰু কি আছিল বুদ্ধা স্তূপা, সেইটোৱে নেকি? একেলগে। তো তাতে গৈ আছোঁ। তাৰপিছত যদি সময় থাকে মানে মাধুৰী লেকৰ ফালে যাম বুলি ভাবিছোঁ। তো আজি ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ যাব লাগিব দিৰাঙলৈকে। তো এতিয়া জল্দিকে মানে চবেই ৰেডি হৈ ল'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখাম ধুনীয়াকৈ। তাৰে পৰা আকৌ ৰিটাৰ্ণ আহি ইয়াৰ পৰা লাগেজ চাগেজ লৈ, মানে লাগেজ ইয়াতে ৰুমতে থৈ যাম। এতিয়া লাগেজ লৈ আকৌ ৰিটাৰ্ণ দিৰাঙত যাব লাগিব। তো বেছি দেৰি নকৰোঁ গাইজ, চাই থাকক ভিডিঅ'টো। তো গাইজ আমাৰ প্লেনটো অলপ মানে চেঞ্জ হৈ গ'ল। ৱাৰ মেমৰিয়েল মানে যাম ভাবিছিলোঁ, কিন্তু তাত এতিয়া প্ৰেড চলি আছে যিহেতু তাত মানে সময় লাগিব। 9:30 মানতহে খুলি দিব। তো আমাৰ হাতত ইমান সময় নাই, দেৰি হৈ যাব, ৰিটাৰ্ণ হ'ব আছোঁ যিহেতু। তো সেইটো কাৰণে এতিয়া বৰ্তমান আহিলোঁ আমি এইটো বুদ্ধা ষ্টেচু হয়, যিটো দেখি আছে আপোনালোকে এইফালে। তো ইফালৰ পৰা চাওক না গাইজ, কি মজা ভিউ আহি আছে। গোটেই টাৱাংটো মানে ইয়াৰ পৰা চাব পাৰি আৰু। তো গাইজ বুদ্ধিষ্টসকলৰ মানে এটা নিয়ম আছে। তো ইয়াত মানে এইবিলাক এনেকৈ ঘূৰাই যাব লাগে মানে। কিহৰ কাৰণে এনেকৈ কৰিব লাগে সেইটো নাজানো মানে, কিন্তু এটা নিয়ম আছে আৰু মানে এনেকৈ ঘূৰাই যাব লাগে। তো গাইজ এতিয়া আমি এইটো বুদ্ধা স্তূপৰ পৰা ওলাই আছোঁ, মানে আমি ডাইৰেক্ট গৈ আছোঁ মাধুৰী লেক। हो गाइज नजारा चाওক না। মানে গাইজ ৰাস্তাৰ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, মানে যাওঁতে ডাইৰেক্ট লেকত মানে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ' নবনাই থাকিব নোৱাৰিলোঁ গাইজ। এনেকুৱা মানে নজাৰা। জয় ছাৰ। তো গাইজ যিসকল ফৌজি মানে আমাৰ দেশৰ কাৰণে ইমান কষ্ট কৰি আছে, তো তেখেতসকলক চেলুট। মানে কি সিহঁতে এনেকৈ কষ্ট কৰি মানে ডিউটি দি থকাৰ কাৰণে আমি মানে কি শান্তিমতে মানে কি ঘৰত ধুনীয়াকৈ থাকিব পাৰিছোঁ।
हैप्पी इंडिपेंडेंस डे सर जय हिंद सर जय हिंद हैप्पी इंडिपेंडेंस डे सर तो गाइज बहुते बेছি ভাল লাগিল মানে যেটো মানে আমাৰ মেইন মোটিভ আছিল এই ৰাইডটোৰ মানে আমাৰ ইন্ডিয়ান আৰ্মিক সন্মান জনায় যেহেতু আজি 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে 1947 ত 15 আগষ্টত যেহেতু আমাৰ ভাৰত স্বাধীন হৈছিল তো আজিৰ দিনতে আমাৰ মানে ভাৰত স্বাধীন হৈছিল গাইজ তো আমাৰ কাৰণে ভাৰতবাসী ৰাইজৰ কাৰণে বহুতে বেছি গৌৰৱৰ দিন হয় তো আমাৰ যেটো সপোন আছিল গাইজ এইটো গাইজ পুৰা কমপ্লিট হৈ গ'ল তো বহুতে বেছি ভাল লাগিছে মনটো তো পুনৰবাৰ গাইজ সেলুট টু ইণ্ডিয়ান আৰ্মি তেখেতসকলৰ কাৰণে আমি সেফলি থাকিব পাৰিছো গাইজ তেখেতসকল নোহোৱা হ'লে আমি এনেকৈ সেফলি মানে থাকিব নোৱাৰিলো হয় গাইজ আৰু তেখেতসকলক মানে বহুত বেছি সন্মান কৰোঁ মানে বহুত বেছি কষ্ট কৰি মানে নিজৰ ফেমিলিৰ কথা মানে ভাবিবৰ কাৰণে পাহৰি যাবলগীয়া হৈ যায় মানে নিজৰ প্ৰাণ ত্যাগ দিবলগীয়া হৈ যায় গাইজ মানে নিজৰ জীৱনটো মানে কোনো ভৰসা নোহোৱা হৈ যায় গাইজ মানে কোন কেতিয়া কি হৈ যাব পাৰে কোনো মানে ৰিস্ক নাথাকে তথাপিও দেশৰ কাৰণে তেখেতসকলে মানে যেটো মানে ডিউটি সেই ডিউটিটো মানে পালন কৰে তো গাইজ বহুত বেছি সন্মান জনাইছোঁ মনৰ পৰা তো একেলগে আপোনালোকেও মোৰ লগত সকলোৱে সেলুট টু ইণ্ডিয়ান আৰ্মি জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জয় আই অসম গাইজ তো গাইজ ফাইনেলি এনেদৰে আহি তো সেইফালে তলৰ ফালে চাব পাৰে গাইজ মাধুৰী লেক এইটো যেটো দেখি আছে গাইজ তো এতিয়া এইফালে এনেকৈ গৈ তলৰ পৰা ধুনীয়াকৈ আপোনালোকক ভিউ দেখাম তো চাই থাকক গাইজ ভিডিঅ'টো ওয়েলকাম টু সাংগেষ্টাৰ লেক তো এইটোৱে যেটো গাইজ আহি পাই গ'লো ফাইনেলি মানে কয়লা মুভিৰ এটা সিন মানে ইয়াতে শ্বুটিং কৰিছিলে গানৰ মানে এটা সিন তো তেতিয়াৰে পৰা মানে এইটোৰ নামটো মানে মাধুৰী লেক নাম থৈ দিছিলে তো এইটো সাংগেষ্টাৰ লেক বুলিও কয় তো চলো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ এতিয়া তো গাইজ এইটোৱে যেটো মাধুৰী লেক বুলি কৈ আছিলোঁ তো এতিয়া গৈ আছোঁ ওচৰলৈকে মজাকৈ আপোনালোকক ভিউ দেখাম তো চাই থাকক মজা চিন দেখাই আছোঁ গাইজ গাইজ ভিউ চাওক না মজা ভিউ চাওক না গাইজ কি ক'ব আৰু মানে পুৰা মানে মাইণ্ড ফ্ৰেছ হৈ গ'ল ইয়াতে পাই গাইজ বহুতে বেছি ঠাণ্ডা ইয়াতে পুৰা ঠাণ্ডা বতাহ দি আছে তো আৰু এটা প্ৰব্লেম হৈ গ'ল মানে কি 360 শ্বটছ ল'ম বুলি ভাবিছিলোঁ এইফালে চাব পাৰে গাইজ পুৰা মানে যেটো লেন্স গাৰ্ড লগাইছিলোঁ গোটেই ফগ জমা হৈ গৈছে গাইজ তো ভিডিঅ' ভাল নাহিব তো একো নাই মোবাইলৰ লগতে ভিডিঅ' বনাই লওঁ তো সেইফালে চাওক না নাজাৰা পুৰা পাহাৰ চাওক না কি ওখ পাহাৰ গাইজ পুৰা এই তেতিয়াৰ পৰা কিবা মাৰি দিবি বুলি কৈ আছে কৈছে কিবা মাৰি দিবি মাৰিয়ে দিওঁ নেকি কত ফটো এটা উঠাই দি ফটো একপি উঠাই দি বুলি কওঁ না মাৰি দিবি তো অলপ ল'ৰাটোক অলপ ফটো উঠাই দিওঁ পুৰা চালত আছে পুৰা শ্বাহৰুখ খানৰ ষ্টাইলত মানে মাধুৰী লেকত আহি আৰু চবে শ্বাহৰুখ খান বনি গৈছে মানে কি ক'ব আৰু গাইজ দে আৰ তো গাইজ ইয়াতে কয়লা মুভিৰ যিহেতু চিন লোৱা হৈছিলে তো মজাকে এটা শ্বাহৰুখ খানৰ ষ্টাইলত এটা মজাকে শ্বাহৰুখ খান আৱাজটো এইফালে যাম পানীৰ ওচৰত ভিউখিনি দেখাম আৰু মজাকে তো চলো গাইজ हेलो मैम आप लोग कहाँ से हैं? बॉम्बिला वेस्ट कामेंग। बॉम्बिला Yeah. हम लोग गुवाहाटी से हैं, आसाम से आए। हाँ
চাব মানে যোনফালে চকু যায় সিফালে মানে কি ক'ম আৰু মানে চব ফালে ধুনীয়া ভিউ যোনফালে চকু দিয়ে সিফালে ধুনীয়া মানে জেগাখিনি অহাৰ পিছত মানে পুৰা এক্সাইটমেণ্টটো পুৰা বাঢ়ি গৈছে মানে এনেকুৱা মজা প্লেচ গাইজ আপোনালোকে টাৱাং আহিলে ন নিশ্চয় আহিব ইয়াতে যদি নাহে ন পুৰা মানে এনেকুৱা ভিউ আপোনালোকে মিছ কৰি দিব তো আপোনালোকে টাৱাং আহিলে এবাৰ নিশ্চয় ইয়াতে আহিব মজা চাৰিয়া ফটো উঠিব পাৰিব ইয়াতে মজা প্লেচ আহিব গাইজ নে কি কোৱা তো গাইজ বহুত বেছি ভাল লাগিল ইয়াতে আহি তো এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ মানে 10:30 বাজিলে ইয়াতে আমাৰ তো ৰিটাৰ্ণ হ'ব আছোঁ তো ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু গাইজ তো বহুত বেছি মস্তি কৰিলোঁ ইয়াতে বহুত বেছি ভাল লাগিল গাইজ পুৰা দিল খুচ হৈ গৈছে মানে কি ক'ব আৰু তো গাইজ আজিৰ কাৰণে বাই বাই আৰু মাধুৰী লেক তো নেক্সট টাইম কেতিয়াবা আৰু যদি ভাগ্যই যদি মানে মিলি আহে তেতিয়াহ'লে আৰু এবাৰ নিশ্চয় ইয়াতে আহিম মানে তো এইটো মানে এতিয়া বাৰিষা ছিজন আহিছোঁ তো কেতিয়াবা যদি পাৰোঁ নিশ্চয় মানে যেতিয়া বৰফ পৰে তো বৰফৰ ছিজনত এবাৰ মানে আহিব চেষ্টা কৰিম আৰু ইয়াতে তো এতিয়া তো গাইজ বাই 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 মাধুৰী লেক তো ইয়াৰ পৰা ওলাই যাওঁ আৰু চলো ভিডিঅ'টো চাই থাকিব ছাৰৰ লগত মানে ফটো এক কপি উঠিলোঁ তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু তো ছাৰ বহুত একবাৰ চেক মিলাই তো যাতে ছাৰ বাই বাই বাবু নাম What is your name? What is your name? নাই বুজি নাপায় হিন্দী ক'লেও বুজি নাপায় সিহঁতৰ ভাষা ক'ব লাগিব কিন্তু কি বুলি ক'ম এতিয়া নাম সুধিবৰ কাৰণে নাজানে নহয় क्या नाम है तुम्हारा क्या नाम your name your what is your name অলপ এনে ধেমালি কৰিলোঁ বাচ্চাটোৰ লগত তো গাইজ পানী চানী খাই লওঁ পানী খাই উঠি ইয়াৰ পৰা আৰু ওলাই যাওঁ আৰু গাইজ তো গাইজ লেকৰ পৰা আমি ওলাই আহিলোঁ মানে আমি ইয়াতে আহোঁতে মানে গোটেইটো ৰাস্তা পুৰা আপ আছিলে মানে বহুত বেছি আপ আছিলে তো এতিয়া যাওঁতে মানে ইমান আপ নাপাম আমি অকল ডাউনত যাব লাগিব তো এতিয়া ইয়াতে আমি ৰেইনকোট পিন্ধি লওঁ মানে বহুত বেছি ঠাণ্ডা লাগিছে চবৰে হাত চাত মানে তত নাইকিয়া হৈ গৈছে পুৰা তো গাইজ পুৰা হাত ঠাণ্ডা পৰি গৈছে গৰম কৰি আছোঁ ইঞ্জিনত তত নোহোৱা হৈ গৈছে পুৰা ইমান বেছি ঠাণ্ডা আৰু গাইজ ইয়াতে যেতিয়া বৰফ পৰিব না বৰফৰ দিনত কেনেকুৱা ঠাণ্ডা হ'ব ভাবি চাওক এতিয়াতে ইমান ঠাণ্ডা তো এনেকৈ ইঞ্জিনত দি অলপ হাতটো সেকি লওঁ মানে চাইলেঞ্চাৰত ধৰিলেতো একোৱে নাপায় মানে ইঞ্জিনত ধৰিলেহে অলপমান গম পায় আৰু তো গাইজ চবে বডিটো অলপ গৰম কৰি আছোঁ মানে ইয়াতে অলপ এক্সাৰচাইজ কৰি আছোঁ এতিয়া অলপ চবে ইয়াতে পুচাপ মাৰিম পুচাপ চুচাপ মাৰি অলপ বডিটো গৰম কৰি লওঁ তো চাই থাকক ভিডিঅ'টো ৰেডি দাদা দাদা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 दाउरी हो गया Okay. তো অলপ বডি যদি গৰম কৰি ল'লোঁ মজাকে তো এতিয়া গৈ থাকোঁ আৰু গাইজ লেটছ গ' বহুত দেৰি হৈ যাব নহ'লে নাজাৰা মানে এৰি থৈ যাব মন নাযায় কিন্তু যাব লাগিব গাইজ হাতত বেছি সময় নাই আমাৰ চলো লেটছ গ' তো গাইজ উঠি আহোঁতে পুৰা আপ আছিলে মানে এতিয়া মানে পুৰা ডাউনত নামি যাব লাগিব অলপ ডাউনত যাওঁতে অলপ ৰিস্ক হয় মানে সৰু সৰু শিলগুটিবিলাক থাকে যে
পুৰা টাৰ্ণিংবিলাকত ভালকৈ টাৰ্ণিং নল'লে মানে কি হয় পুৰা শ্লিপ মাৰে মানে তো মানে ভালকৈ যাব লাগিব আৰু আহোঁতে মানে ৰাস্তাখিনি ইমান দেখুওৱা নাছিলোঁ ভিউখিনি বহুতেই বেছি ধুনীয়া হয় ৰাস্তাৰ ভিউ প্লাছ পাহাৰ তো আহোঁতে ইমানখিনি দেখুওৱা নাছিলোঁ যাওঁতে অলপ ভিউবিলাক দেখাই যাম আপোনালোকক আৰু যিটো বতাহ দি আছে ন গাইজ পুৰা নক'ব আৰু কঁপাই দিছে পুৰা আৰু আহাৰে পৰা বৰষুণ পুৰা মানে গুৱাহাটীৰ পৰা যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰে পৰা পুৰা বৰষুণ চৰ্দি লাগি গৈছে মানে মেডিচিন নল'লে ইমান এনেকৈ ৰাইড কৰিব নোৱাৰিলেও হয় 2 দিন ষ্টে কৰিলোঁ 2 দিনো মানে মেডিচিন ল'বলগীয়া হৈছে ৰাতি মেডিচিন খাইহে মানে টোপনি মাৰিব পাৰিছোঁ নহ'লে অৱস্থা নোহোৱা হৈ গ'লে হয় মানে বহুত বেছি কষ্ট বুলিয়ে ক'ব লাগিব এনেকুৱা হিলছত ৰাইড কৰাটো আৰু স্ন' ৰাইডতটো আৰুহে বেছি টাফ হ'ব চাগে ইয়াত ন মানে যাৰ জছ নাথাকে ন ৰাইড কৰাৰ তো সিহঁতে একদমেই নোৱাৰিব যাৰ মানে এক্সপিৰিয়েঞ্চ প্লাছ মানে নিজৰ মনত এটা জছ থাকিব লাগিব যে নাই মই পাৰিমেই যিমানে যি নহওক মই যাব পাৰিম তেনেকুৱা এটা মনত পজিটিভ যদি এনাৰ্জি থাকে ন তেতিয়া মানে একো প্ৰব্লেম নাই আৰু আহি যাব পাৰি টেনশ্যন নাই যদি কষ্টটো সহ্য কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াতে আহিব নোৱাৰিব গাইজ বহুত বেছি প্ৰব্লেম হয় আৰু যিটো বতাহ দি থাকে উশাহ লওঁতেও প্ৰব্লেম হয় আৰু বিশেষকৈ এনেকৈ ব্লগিং কৰিবৰ কাৰণে কষ্ট হয় গাইজ মানে কথা কৈ থাকিলে উশাহটো বেছিকৈ ফুলি গৈ থাকে মানে তাতে আৰু বহুত বেছি ওপৰত ন অক্সিজেন লেভেলটো এনেই কম থাকে তাতে আৰু কথা বেছিকৈ কৈ থাকিলে গাইজ মানে উশাহটো বেছিকৈ ফুলি আহে মানে এইফালে ভিউ চাওক না গাইজ এইখিনি মানে গোটেইটো মানে প্ৰায় মিলিটাৰী এৰিয়া হয় মানে মিলিটাৰী কেম্পিং এৰিয়া তো যিহেতু অৰুণাচলৰ লগত চাইনাৰ বৰ্ডাৰটো লাগি আছে তো মানে ইণ্ডিয়ান পিপলৰ প্ৰটেকশ্যনৰ কাৰণে মানে পূৰা ডিউটি দি থাকে যাতে কোনো দুৰ্বৃত্তই যাতে আহি কেনে মানে আমাৰ ভাৰতবৰ্ষৰ মানে মানুহসকলক যাতে মানে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে সিহঁতে মানে কি নিজৰ লাইফটো মানে ছেক্ৰিফাইচ কৰি তো ইয়াতে ডিউটি দি থাকে মানে তো সেইটো কাৰণে বহুত বেছি ভাল লাগে মোৰ ইণ্ডিয়ান আৰ্মি আৰু বহুত বেছি হেল্পফুল হয় মানে ইয়াত চেকপোষ্ট হওক য'তে হওক মানে তেখেতসকলে ডিউটি দি থাকে ন তো ধুনীয়াকৈ মানে মাত চাত দিয়ে ধুনীয়াকৈ চেক মিলাই আৰু তাৰ মানে ধুনীয়াকৈ ফটো চটো উঠিছে আমাৰ লগত তো বহুত বেছি ভাল লাগে আহি এতিয়া বৰ্তমান হোটেল পাই গ'লোঁ তো এইটো হোটেল য়াংচেল হয় ইয়াতে আছিলোঁ আমি যোৱা ৰাতি তো এতিয়া ইয়াতে ফটাফট ভাত চাত খাই মানে ইয়াৰ পৰা ওলাই দিম আৰু তো গাইজ টাউনত ফাৰ্ষ্ট টাইম আহিলে ন এইখিনি নিউ মাৰ্কেট বুলি কয় ইয়াতে ফাৰ্ষ্ট টাইম আহিলে পূৰা কনফিউজ হৈ যাব আপোনালোকে মানে বহুত কেইটা ৰাস্তা আছে মানে ঘূৰি পাকি আৰু সেই একেই ৰাস্তা ওলাই থাকে মানে আৰু লোকেশ্যন চাবৰ কাৰণে নেটৱৰ্কটো নাথাকে ন তো অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে যেতিয়া আহে ন ভালকৈ চাই ল'ব লাগিব পইণ্টবিলাক যে কোনফালে গৈ আছোঁ কোনফালে আহি আছোঁ নিৰু মাৰ্কেট কোন ইধৰ যা सकते ऊपर না অ'কে এইফালে তো গাইজ জেগাৰ নামকেইটা মনত নাৰাখিলে না প্ৰব্লেম হৈ যাব চাওক না ইমানকেইটা ৰাস্তা গাইজ কনফিউজ হৈ যাব লাগিব ইয়াত সুধি গৈ আছোঁ পুরা অল রাইট মারি কিনে ভাগর লাগিলে রাস্তাতে বেল্টি দিলে গাইজ মানে গাইজ 3 দিন নন ষ্টপ ড্ৰাইভ কৰিলোঁ গাইজ পুৰা দেহা নাটানা হৈ গৈছে গাইজ বহুত বেছি কষ্ট হৈছে মানে ৰেষ্টটো বহুত কম পাইছোঁ আমি মানে কম দিন লৈ আহিলে গাইজ বহুত কষ্ট হয় মানে টাৱাং আহিলে ন মিনিমাম
7 দিন বা মানে 10 দিন মানৰ কাৰণে আহিলে মানে বেষ্ট হয় আৰু মানে অলপ তেতিয়া মানে বডিটো ৰেষ্ট পায় মানে টাৱাঙত যদি আজি আমি থাকি দিলোঁ হয় তেতিয়া মানে অলপ ৰেষ্ট পালোঁ হয় তো আজি আমি টাৱাঙৰ পৰা প্ৰায় বহুত দূৰ আহিলোঁ আমি এতিয়ালৈকে চেলাপাছ পোৱাই নাই তো গৈ আছোঁ এনেকৈ মানে কি এটা প্ৰব্লেমো হ'ল মানে কি হয় লগৰ এজনৰ যিটো মানে ডিউক লৈ আহিছিলে ব্ৰেক লিভাৰডাল পুৰা মানে বেণ্ড হৈ গৈছে মানে আগৰ চকাটো স্কিড হৈ টাৰ্ণিঙত মানে পৰি গৈছিলে তো সেইটো কাৰণে তাক এতিয়া লাহে লাহে আগত গৈ থাকিব দিছোঁ আজি 15 আগষ্টৰ কাৰণে চব গেৰেজ বন্ধ এটাও গেৰেজ খোলা নাই চব বন্ধ তো তাক ছিংগল পঠাই দিছোঁ ই মানে একেলগে আহিছিলে তো ইয়াক মই মোৰ লগত বহাই ল'লোঁ তো এনেকৈ গৈ আছোঁ এতিয়া গেৰেজ চেৰেজ পোৱা নাই তো টাৱাঙৰ পৰা আহিলোঁ বহুতখিনি আৰু ডিৰাং যাব আছে গাইজ টাইম হৈছে 3:30 ৰাতি হৈ যাব গাইজ তো চলো গৈ আছোঁ আৰু এনেকৈ উপায় নাই তো গাইজ আহি চেলা লেক পাই গ'লোঁ তো এইফালে চাব পাৰে পুৰা মানে আন্ধাৰ হৌ হৈছে আৰু মানে 6টা বাজিলে তো ইয়াৰ পৰা আৰু ডিৰাং প্ৰায় 62 কিলোমিটাৰ আছে তো পাওঁতে আমাৰ আন্ধাৰ হৈ যাব পুৰা তো গাইজ ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব তো ইয়াতে মানে ভিডিঅ'টো ফিনিছ কৰি দিওঁ আৰু তো ইমান বেছি আৰু ভিডিঅ' বনাই থাকিলে বহুত দীঘল হৈ যাব ন তো ইয়াতে ভিডিঅ'টো ফিনিছ কৰি দিওঁ গাইজ যদি আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব বহুত কষ্ট হৈছে গাইজ কথাই ক'ব পৰা নাই আৰু যিটো ঠাণ্ডা বতাহ দি আছে ন তো গাইজ কি ক'ব পুৰা হাত চাত কঁপি গৈছে মানে ঠাণ্ডাতে তো গাইজ একবাৰ বাই বাই কৈ দে বাই বাই তো গাইজ ভিডিঅ'টো এবাৰ লাইক কৰি দিব গাইজ বহুত কষ্ট হৈছে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গাইজ তো আজি 15 আগষ্ট হয় গাইজ সকলোলৈকে হেপী ইণ্ডিপেণ্ডেন্স ডে গাইজ তো বাই বাই সি ইউ নেক্সট ভিডিঅ'ত অ' মাই গড চাওক গাইজ কি ভয়ানক এক্সিডেণ্ট হৈছে এই ট্ৰাকখন পূৰা সেই ওপৰৰ পৰা মানে পৰি আহিছে এইটো এক্সিডেণ্টটো গাইজ যোৱাকালি হৈছিলে তো আমি যোৱাকালি টাৱাং গৈছিলোঁ তো এতিয়া ঘূৰি আহি এইটো মানে অৱস্থা দেখা পাইছে চাওক না গাইজ পূৰা ওপৰৰ পৰা পৰি আহিছে গাইজ এনেকুৱা মানে ডেঞ্জাৰ ৰাস্তা এইখিনি আপোনালোকে চাই হয়তো গম পাইছে কেনেকুৱা ভয়ানক মানে চিটুৱেশ্যন হ'ব পাৰে মানে ইয়াত যদিহে মানে এক্সপিৰিয়েঞ্চ ৰাইডাৰ নহয় ন আপোনালোকে প্লিজ ইয়াতে মানে কি নাহিব মানে এক্সপিৰিয়েঞ্চ ৰাইডাৰ হয় যদিহে আহিব মানে মই ৰিকমেণ্ড নকৰোঁ যে মানে কি পাহাৰত এনেকুৱা টাৰ্ণিঙত যোনে মানে কি বাইক চলাই পোৱা নাই প্লিজ নাহিব মানে বেলেগক দেখা পাই যচতে এনেকৈ নাহিব যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আহিব আৰু যিটো মানে ৰাস্তাত পূৰা সৰু সৰু শিলগুটি বালি সেইবিলাক থাকে ন পূৰা স্পীড মাৰে গাইজ টাৰ্ণিঙত বহুতে বেছি ডেঞ্জাৰ হয় এইটো চিন চাওক না গাইজ পূৰা অৱস্থা গাড়ীৰ চাওক না